শুই পৰা নিৰলাৰ ঘৰত হোৱা দোৱা লাগিছিল। ৰুদ্ৰ বাবাই দৌৰি দৌৰি কৈছিল, নিৰলাৰ ঘৰত বাঘ সোমাইছে, ৰাইজ কোনো নাযাব, কোনো নাযাব। ভোলাহঁতে জানিছিল বাঘে কি কৰিব পাৰে। বেলেগে উমান নাপাইছিল। নিৰলাৰ গিৰিয়েক ঢুকোৱাৰ ১.৫ বছৰৰ পাছত তাইৰ বৰপেটটো দেখি গাঁৱৰ মানুহে কি বুলিব ভাবি ৰুদ্ৰ বাবাৰ তাই কাষ চাপিছিল। ওপৰা ওপৰিকৈ পৰা আঘাতবোৰ সহ্য কৰি তাই লোক অপমানৰ পৰা হাত সাৰিবলৈ যত্ন কৰিছিল। গাঁৱত বৌ বৌ বা বা ঢেৰ ঘটনাৰ ফুলজাৰি চলিল। আকৌ নতুন ঘটনা। গাঁৱৰ পদূলিমুখৰ গছবোৰত নতুন কুঁহি। ৰুদ্ৰ বাবা ধীৰ সিং বতাহত মিলিল। তথাপি কুঁহিয়াৰণীখন আজিও পৰিত্যক্ত। প্ৰীতমো নহা হ'ল। কুঁহিয়াৰণীত বাঘৰ গোজৰণি শুনা হ'ল। চাইকেলখন ঠেলি ঠেলি ডাঙৰ বটুৱাটো কেৰিয়াখনত টিউবেৰে বান্ধি মানুহ এটা গাঁওখনৰ মাজেৰে গৈ আছে। অচিনাকি দাড়ি থকা লুঙি পিন্ধা মানুহটোক দেখি বহুজন আগবাঢ়ি আহিল। গাঁওখনৰ প্ৰায়বোৰ মানুহে লোকেল মাছবোৰ কিনি ল'লে। এক কথাত তাৰ আজিৰ বজাৰ ভালেই। চহৰলৈ অলপ দূৰ থকাত সি এইবাৰ চাইকেলত উঠি আগুৱাই গ'ল। কেতিয়া ঘূৰি আহিল বা গ'ল কাৰো তাক চাবলৈ সময় নহ'ল। ঘৰৰ পদূলিতে এনেকৈ মাছ পাচলি কিনিবলৈ পোৱাটো নগৰমুখী গাঁও এখনে ভালেই পালে। ঘৰৰ পথাৰত কাম কৰিবলৈ মাছ বেপাৰী আৰু পাচলি বেপাৰী দুজনে মানুহ আনি দিয়াত সিহঁত গাঁওখনত আৰু চিনাকি আৰু বিশ্বস্ত হৈ পৰিল। ঘৰৰ সৰা মচা কামৰ কাৰণেও সিহঁতে মহিলা আনি দিব লগা হ'ল। কেঁচুৱা ৰাখিবলৈ সৰু ল'ৰা ছোৱালীও আনি দিলে। সিহঁতৰ থকা ঠাইক লৈ চিন্তাবোৰো দূৰ হ'ল। যিখন ঠাইলৈ ভয়ত গাঁৱৰ কোনো নাযায় সেই ঠাইডোখৰলৈ এতিয়া প্ৰীতমো নাহে। কুঁহিয়াৰো বিশেষ নাই, গতিকে চালি এখন দি তাতে এই বেপাৰীকেইজন থাকিব পাৰিছিল। কেৱল ব্যৱসায়ত মনোনিৱেশ কৰা মানুহবোৰৰ অজ্ঞাতেই সেই ঠাইডোখৰত বহু কাঠফুলা গজি উঠিল। গাঁৱৰ ৰোৱনীয়ে পথাৰৰ গোন্ধ পাহৰিলে। তাঁতশালত বহিল। কিন্তু কম দামত পোৱা বজাৰৰ কাপোৰ ঘৰতে উপলব্ধ হোৱাৰ পৰা সেই গাঁৱৰ জীৱিকাও হাতৰ পৰা এৰাল। গাঁৱত এতিয়া এখন বজাৰ বহিল। চাৰিওফালে অচিনা অজিনা মাত, বিভিন্ন ধৰণৰ পূজা পাতল। এইবোৰে তাত থকা মানুহখিনিকো ভাল লগাবলৈ ধৰিলে। প্ৰতিটো মাহত বছৰত কেইবাটাও পূজা। আধ্যবন্ত হিৰুনাথ ফুকনৰ নাতিয়ে যেতিয়া মা গৌ খানা দেন এই ধৰণৰ শব্দ কৰিবলৈ ধৰিলে, ফুকনৰ তেতিয়াহে অলপ গা লৰিল। ক'ৰবাত যেনেই আৰাম আৰু সুবিধাবোৰে আমাক আঘাত সানিছে সেই ধৰণৰ এটা ভাৱ হ'বলৈ ধৰিলে। জিতেনৰ 10 বছৰীয়া ল'ৰাটোৱে যিদিনা নিজৰ গুপ্তাংগৰ অগ্ৰ অংশ কেঁচিৰে কাটিবলৈ অগ্ৰসৰ হওঁতে দেউতাকে থাপ মাৰি ধৰিছিল, তেতিয়া সিও ভাবিছিল। আকৌ যিদিনা বল খেলি থাকোঁতে হৰেণৰ পুতেকক লুঙি পিন্ধি নোযোৱাৰ কাৰণে 4টা মানে খেলিবলৈ নিদিছিল আৰু প্ৰতিবাদ কৰা তাক অশ্ৰাব্য ভাষাৰে গালি পৰা সি নিজ কাণেই শুনিছিল আৰু মাৰ খোৱা দেখিছিল, তেতিয়া সি কোবা কোবিকৈ নোযোৱা হ'লে তাত হয়তো অথন্তৰেই হ'লহেঁতেন। তেতিয়া সি ভাবিছিল যে এই পদূলি মূৰৰ পাচলি, মাছ, ৰান্ধনীঘৰৰ সকাহ আদিবোৰেই কেনেবাকৈ জগৰীয়া নেকি। লাহে লাহে ক্ষোভবোৰ একত্ৰিত হৈছিল। কথাবোৰ গৈ প্ৰতিমৰ পুতেক অম্লানৰ কাণত পৰিছিল। কথা শুনি বয়সীয়াল প্ৰীতমৰো খং উঠিছিল। যিটো ভুল সি কৰিছিল তাতোকৈ কোনো গুণে এয়া কম নাছিল। প্ৰীতমৰ নিৰ্দেশত অম্লানে পুলিচক খবৰ দিছিল। পুলিচৰ লগতে মৌজাদাৰ মণ্ডল, উচ্ছেদকাৰী বিষয়া, উচ্ছেদকাৰী বিশেষ সংগঠক, সেনা আৰু আমাৰ বেচৰকাৰী সংগঠন সকাহৰ সভাপতি হিচাপে ময়ো গ'লোঁ। গাঁওখনৰ ৰাস্তাটো পকী কৰা প্ৰায় 7ৰ পৰা 9 বছৰ হ'ল। বখলা বখলে এৰিছে যেন এয়া চ'ত মাহৰ হামদৈ পথাৰখন। মানুহৰ ঘৰবোৰ আধুনিক শৈলীৰ। আগফালে ফুলনিও আছে, লোহাৰৰ গেট আছে, সকলোবোৰ আছে। সোঁমাজতে নামঘৰ, অলপ আঁতৰত এটা হনুমান মন্দিৰ, তাৰ ঠিক সোঁকাষে এটা শনি মন্দিৰ, অলপ আঁতৰত আকৌ এটা সেয়া গণেশ মন্দিৰ, তাৰ বিপৰীতে এটা শিৱ মন্দিৰ, দেৱী মন্দিৰ, বিষ্ণু মন্দিৰ, দুৰ্গা পূজাৰ মন্দিৰ আৰু লগতে এটা সৰু গীৰ্জাও দেখিলোঁ। নাই কি উপাসনা কৰা প্ৰতিটো স্থলীয়ে আছে। এনে লাগিল মই যেন কোনো বিশেষ পীঠস্থান পৰিভ্ৰমণ কৰিবলৈহে আহিছোঁ। হঠাৎ গাঁওখন শেষ হৈছে।
দুজোপা প্ৰকাণ্ড বৰগছৰ তলেৰে কেঁকুৰি এটাত সোমাই দিয়াৰ পৰা জংঘলবোৰ আৰু কাষ চাপি আহিল। পথছোৱা অলপ বোকা, অলপ কাষেৰে নৈখন বৈ গৈছে একা বেকাকৈ। ক্ৰমান্বয়ে চকুত পৰিল কিছুমান খেৰৰ জুপুৰি, ইফালে এচিটাকৈ এখন জীৰ্ণ কুঁহিয়াৰ বাৰী। বেছিবোৰ পুৰি ছাই হৈ আছে। পুলিচ আৰু মৌজাদাৰ মণ্ডল নামি গৈ সিহঁত থকা মানুহবোৰৰ তদন্ত কৰিলে, মাটিৰ কাগজ বিচাৰিলে। একো প্ৰমাণ দিব নোৱাৰাত সিহঁতক ভোটাৰ কাৰ্ড বিচাৰিলে, নাগৰিকত্ব প্ৰমাণ কৰিবৰ কাৰণে। কিন্তু সকলোকে আচৰিত কৰি যেতিয়া ৰামধন নামৰ বুঢ়া মানুহজনে তাৰ ভোটাৰ কাৰ্ডখন আৰু ৰেচন কাৰ্ডখন আগবঢ়াই দিলে, সেয়া দেখি আৰু 25জন মানে ৰেচন কাৰ্ড দেখুৱাই দিলে। সিহঁতৰ এটাই কথা যে সিহঁত কোনো বিদেশী নহয়, অথচ সিহঁত ক'ৰ হয় তাকো নকয়। সেই ঠাইডোখৰত সিহঁত কেতিয়াৰ পৰা আছে সেয়াও নকয়। সেয়া সুধিলে কয়, আমাৰ ককা দেউতা নাতি সকলো ইয়াতে আছে, আমাৰ বহুত মানুহ ইয়াত মৰিছে বুলি কৈ কাষতে থকা কবৰস্থানখনৰ ফালে আঙুলিয়াই দেখুৱায়। সেই ঠাইডোখৰত ইতিমধ্যেই উপায়ুক্ত মহোদয় গৈ পাইছিলগৈ। কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছিল। বেদখলকাৰী হিচাপে সিহঁতক উচ্ছেদ কৰিব পৰা যাব, কাৰণ মাটিৰ মালিক